हेलो गाइस, वेलकम टू माय सेकेंड वीडियो। तुम्हारा खबर केनेकुवा कबा कमेंट करी। सो एक्चुअली वीडियो दिबले टाइम पोৱা নাই আৰু আজি বিহু বতৰ বিহু বুলি ঘৰলৈ গৈ আছিলোঁ। গৈ থাকোঁতে ভাবিলোঁ অলপ লগৰটোৰ ওচৰত সোমাই যাওঁ। লগৰ এজন আছে ইয়াতে, ইয়াত হয় লগৰজনৰ ঘৰত। তাক মই কৈছিলোঁ যে তোৰ ঘৰত গৈ আছোঁ বুলি, নাজানো কি হ'ব তাকে। সো গাইজ, তোমালোকে ভিডিঅ' মোৰ ভাগৰ প্ৰথম ভিডিঅ'টো ছাপোৰ্ট কৰাৰ কাৰণে ভাল লাগিলে আৰু ঠিক এনেদৰে ছাপোৰ্ট কৰি যাবা। সো যাওঁচোন তাৰ ওচৰত, বৰ্তমান আহি আছোঁ তাৰ ঘৰলৈকে। দেখা যাব কি হয়, কেনেকুৱা লাগে নাজানো। বহুত দিনৰ মূৰত লগ পাম, বিহু বুলিও অহা হৈছে অলপ। ঠিক আছে, ফাইনেলি ইয়াত পাই গ'লে পাই মানে ইয়াত বিহু চলি আছে, বিহু নাচি আছে আৰু অলপ এপাক নাচি দিওঁ, বিহু বিহু লাগি যাব তেতিয়া। এয়া হৈছে মোৰ লগৰ জয়ন্ত, আৰু অলপ বিহু বুলি সোমাই গ'লো ইহঁতৰ ঘৰত। বিহু পিঠা খাবলৈ দিয়ে নে নিদিয়ে নাজানো, কিন্তু বিহুটো নাচি যাম আকৌ, সেইটো সঁচা কথা। আৰু আজি তোমালোকলৈও বিহু শুভেচ্ছা থাকিল, আৰু ভিডিঅ'বিলাক তোমালোকে ছাপোৰ্ট কৰাৰ কাৰণে ভাল লাগিছে। আৰু ঠিক তেনেদৰে ছাবস্ক্ৰাইব কৰি দিবা, লাইক ছাবস্ক্ৰাইব কৰিব গৈছে। আৰু তোমালোকে পঠান লাগে ভিডিঅ'টো লাইক কৰিবা। ডেইলি ব্লগ দিব নোৱাৰিলেও মাজে মাজে দি থাকিম। চ' অলপ এতিয়া আমি এনজয় কৰি লওঁ। বাই 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 নহয়, নাচিম আকৌ আমি, গান চাওঁ দিয়া নাচো। আৰু লগত তেওঁৰ লগৰ দুজনো আছে, খাই থৈ যে চাউণ্ড অকণ দি দিয়া তেতিয়া বিহু তোমালোকে বিহু নাচিবা নাই? হা, অকণমান নাচি দিবা নি? তুমি কেলে ইমান উৎপাত কৰি আছা? তোমাৰ নামটো কৈ দিয়া, কি শইকীয়া? গানেশা শইকীয়া? তোমাৰ নামটো কি? চন্দন শইকীয়া? লাজ কৰি আছে, চাই দিয়াচোন অকণমান। তোমাৰ বা মোৰ ভণ্টি লাজ কৰি আছা, নাচিবা নাই কোৱা? যাবলৈ ওলালো হৈ গ'ল খাই মেলি। বিশেষ একো নোখোৱালে, চাহ খোৱালে, ভাতটোতো নোখোৱাই, চাহ ভুজিয়া পিঠা তিল পিঠা, কিন্তু নাৰিকল দিয়া নাছিলে, অকল তিল আছিলে। নাৰিকলটো বৰ্তমান বনিব মানে ৰাতিলে বাৰু, যি কি নহয় অকল চাহ খুৱাই পিনি পঠিয়াব লৈছে। ভাত খাবলৈতো নাৰাখিলে বা নামাতে বিহু খাবলৈ। আৰু কিবা ক'বা নেকি তুমি? কৈ দিয়া অকণমান। মোৰ ফালৰ পৰা ক'বলগীয়া নাই, বিহু শুভেচ্ছাটো দি দিয়া কমচে কম। সকলোকে বিহু শুভেচ্ছা জনাইছো। আৰু মোৰ ফালৰ পৰা বিহু শুভেচ্ছা থাকিলে। এতিয়া বৰ্তমান গৈ পিনি মই পাব লাগিব লখিমপুৰ পাবলৈ এতিয়াও বহুত দূৰ আছে, 80 মান আছে, 80 কিলোমিটাৰ মান আছে এতিয়াও গৈ পাবলৈ। নাই ইয়াৰ পৰা 80 মান হ'ব, নাই অলপ দূৰ হ'ব। 72-73 মান হ'ব ইয়াৰ পৰা। পুৰা এতিয়া 68 কিলোমিটাৰ আছে। এতিয়া বাইকত বহিলো আৰু এইটো ৰুণু ভাগৰ হেলমেট, ৰুণু লগত নাই, ৰুণু গৈ পিনি লগ ধৰিব লাগিব। ঠিক আছে, মাজে সময় পাৰিলে ৰাস্তাটো অলপ দেখুৱাই যাম, যদি নহয় নাই আৰু, কাৰণ অলপ প্ৰব্লেম হৈ যায় এখন হাতে ধৰি পিনি, আৰু বেকতো কোনো নাই, ছিংগুলাৰ ৰাইডাৰটো। ঠিক আছে বাৰু, বাই।
তো গাইজ ফাইনেলি গোগামুখ পোৱাৰ হৈ আছে, পোৱাগৈ নাই, কিন্তু বৰ্তমান বাইক চলাই আছে, চাব পাৰে এখন হাতে চলাই আছে। ৰাস্তাটো অলপ খালী আছে, ভাবিছোঁ এতিয়া অলপ আপোনালোকৰ লগতো টাইমটো এডজাষ্ট কৰিব। তো যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব যে কেনেকুৱা হৈছে, কাৰণ মোৰ ছেকেণ্ড ভিডিঅ' হয় এইটো, ভাল নহ'ব পাৰে কিন্তু তথাপিতো যিমানটো পাওঁ চেষ্টা কৰি আছোঁ ভালকৈ বনাবৰ কাৰণে, আৰু আপোনালোকৰ ছাপোৰ্টৰ বহুতে প্ৰয়োজন। তো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাব পৰা নাপাহৰি যাব। কমেণ্টটো কৰিব আৰু চিনাকিসকলে যিকেইজনে চিনি পায় তেওঁলোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে, ভিডিঅ' কেনেকুৱা লাগিছে। আৰু পাৰিলে মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কিন্তু মানে অলপ প্ৰব্লেম হৈ যায় ডেইলি ভিডিঅ' দিবৰ কাৰণে। ডেইলি ভিডিঅ' দিবলৈ কাৰণে প্ৰব্লেম হয় কি কাৰণে, কাৰণ কামৰ জেগাত থাকোঁ, তেনেকৈ ইমান ওলোৱা সময় কৰি নাথাকোঁ বা ভিডিঅ' বনাবলৈ চান্স নাথাকে, কামৰ প্ৰেছাৰ এইটো চবেই জানে। আৰু যিমানটো পাওঁ সিমানটো সোনকালে আপোনালোকক ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি টাইম পাওঁ মই ডেইলি ভিডিঅ' দিম, এইকেইদিন ৰেগুলাৰ ভিডিঅ' আহিব, আপোনালোকে চাব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। বৰ্তমান গৈ আছোঁ, গৈ পাই লওঁ পদুমণি থান পাই গ'লোহি। পদুমণি থানৰ অলপ অভাৰভিউ দেখুৱাই দিব লাগে, কেনেকুৱা লাগে কি কথা দেখাবলৈ চেষ্টা কৰিম। বাহিৰ ফালৰ পৰাই জাষ্ট দক্ষিণা এটা দি পিনি যাম ইয়াৰ পৰাই। ফাইনেলি পদুমণি থানৰ ভিউ ক'ব গ'লে পদুমণি থান। পদুমণি থান কোনে কোনে আহিছা কমেণ্ট কৰি জনাবা। যদি পদুমণি থান আহিছা কমেণ্ট কৰিবা, লগতে লাইক কৰিবা, ভিডিঅ'টো পাহৰি নাযাবা লাইক কৰিবলৈ। লাইকটো কৰিলে আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছা তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু ঘণ্টাটো দবাই দিবা, যাতে মই ভিডিঅ' আপলোড কৰিলে তোমালোকৰ মোবাইলৰ ঘণ্টাটো বাজি যায়। চ' ফাইনেলি আকৌ এতিয়া যাবলৈ ৰেডি। বাটতে চেকিং বহি আছিলে, চেকিঙত অলপ হেৰি হ'ল, দেৰি হ'ল। তাতো দেৰি হ'ল মানে কিনো, কাগজ পত্ৰ চেক কৰিলে, চেক কৰাৰ পাছত আকৌ কি হ'ল, মোক ক'লে এইটো চেহেৰাটো বোলে মেটচ কৰা নাই বোলে, অলপ চেহেৰাটো বোলে হেলমেট খুলি দিয়ে তেনেকুৱা হ'ল। বাৰু যি কি নহওক ফাইনেলি এতিয়া আকৌ পদুমণি থানৰ পৰা যাব লৈছোঁ। পদুমণি থান কোনে কোনে আহিছা তোমালোকে কমেণ্ট কৰি জনাবা, আৰু যদি কোনোবা লখিমপুৰ আছা কমেণ্ট কৰি ক'বা যে পদুমণি থান আহিছা নেকি, কেনেকুৱা লাগে পদুমণি থানৰ। মোৰটোতো বিশেষ বেয়া নালাগে। ত' গাইজ যাওঁ, আৰু ভিডিঅ'টো বেছিকৈ দীঘল হ'ব পাৰে। ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে অলপ ছুটি কৰি দিম, দুটা পাৰ্টত হেৰি কৰি দিম। আজি ভিডিঅ'টো অকল ঘৰ গৈ পোৱালৈকে বনাম, নেক্সট আকৌ আজি ৰাতি কি হয় আৰু কাইলৈ বিহু চিহু কি হয় নেক্সট ভিডিঅ'ত লগ পাম। ফাইনেলি আহি পাই গ'লোহি লীলাবাৰী বাইপাছ। এয়া ৰখি আছে, এইপিনে ভাগিনো ৰখি আছে আৰু এইপিনে মামীয়েক ৰখি আছে, দুইজন ৰখি আছে। হেলমেটটো মই সেইকাৰণে লৈ আনিছিলোঁ, দেখুৱাইছিলোঁ যে। ঠিক আছে, এতিয়া আমি গৈ থাকোঁ ঘৰলৈ এতিয়া বেছি দিন নাই, দূৰ নাই, পামগৈ এতিয়া ঘৰ। তো গাইজ চাই থকা ভিডিঅ'টো, আৰু যদি ভাল লাগিছে নকওঁ আৰু তোমালোকে কৰি দিবা, জানো যে। এতিয়া আমি 3টা যাম, ঠিক আছে, আপোনালোকে চাই যাওক। বাইপাছৰ পৰা এতিয়া আগবাঢ়ি যাবলৈ লৈছোঁ আৰু বৰ্তমান গৈ আছোঁ। পাম এয়া হৈছে লখিমপুৰ বাইপাছ, দেখা পাইছে। অলপ মিটাৰটো ফালে দেখুৱাই দিবা তললৈ কৰি পিনি, আৰু আগফালে এইপিনে আপোনালোকে যদি আহিছে লখিমপুৰ বাইপাছ চিনি পাইছে, বাইপাছে এইফালেদি ক'ত যায় জানেই। ঘৰটো নেদেখাওঁ, 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক, তাৰপিছত আপোনালোকৰ ঘৰ দেখুৱাই দিম। আৰু আপোনালোকলৈ থাকিল মোৰ ফালৰ পৰা হেপ্পী বিহু।